tina, teni, down, ta, ta, kita, kita, ta, kita. নমস্কাৰ পুতাঞ্জলি তৰফৰ পৰা মই আৰনা সময় সকলোকে স্বাগতম জনাইছোঁ। পুতাঞ্জলিয়ে প্ৰয়াস কৰিছে গুৰুজনাৰ সৃষ্ট সত্ৰীয়া নৃত্য যাতে শিকাৰুসকলে শুদ্ধভাৱে আৰু সুন্দৰভাৱে আয়ত্ত কৰিব পাৰে, তাৰ বাবে কিছু কথা জনোৱা তথা সত্ৰীয়া নৃত্যৰ কিছু পাঠ দিয়া। আজি আমি সত্ৰীয়া নৃত্যৰ মাটি আখৰাৰ বিষয়ে আপোনালোকক ক'ম। সত্ৰীয়া নৃত্যৰ মাটি আখৰা হৈছে কিছুমান ব্যায়াম, যিবিলাক ব্যায়াম কৰিলে নিজৰ শৰীৰটো সত্ৰীয়া নৃত্যৰ উপযোগী হৈ পৰে। সেয়ে আমি সত্ৰীয়া নৃত্য শিকাৰ আগতে মাটি আখৰা শিকিব লাগে। এই মাটি আখৰা 64 প্ৰকাৰৰ। এই 64 প্ৰকাৰৰ মাটি আখৰা আমি আপোনালোকক ভাগে ভাগে দি যাম, আপোনালোকে গ্ৰহণ কৰিব বুলি আশা থাকিল। মাটি আখৰা জনাৰ আগতে আমি আমাৰ আঙুলিকেইটাৰ বিষয়ে ভালদৰে জানি ল'ব লাগিব। এই আঙুলিকেইটাৰ নাম আৰু ইয়াৰ সঞ্চালন। কাৰণ নৃত্যত এই আঙুলিকেইটাৰে বিভিন্ন প্ৰতীক সৃষ্টি কৰি ভাৱ প্ৰকাশ কৰা হয়। সেয়ে আমি প্ৰথমে আঙুলিকেইটাৰ নাম ভালদৰে জানি লওঁ। বৃদ্ধা, তৰ্জনী, মধ্যমা, অনামিকা, কনিষ্ঠা। আকৌ এবাৰ কৈছোঁ, বৃদ্ধা, তৰ্জনী, মধ্যমা, অনামিকা, কনিষ্ঠা। আঙুলি সঞ্চালন আমি কেনেদৰে কৰিম? প্ৰথমতে মই কনিষ্ঠা আঙুলিৰ পৰা চপাই আনিম। 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 এবাৰ তৰ্জনী আঙুলিৰ পৰা আমি চপাই আনিম। 1 2 3 4 5 6 7 8 এই আঙুলি সঞ্চালনখিনি জনা হোৱাৰ পিছত আমি মাটি আখৰা আৰম্ভ কৰিব পাৰিম। আজি সত্ৰীয়া নৃত্যৰ মাটি আখৰা উৰা আৰু উৰাত বহা উঠা, এই দুটা মাটি আখৰা আপোনালোকৰ আগত দেখুৱাম, কৰি দেখুৱাম আৰু উৰাৰ বিভিন্ন জোখ মাখ আপোনালোকৰ আগত অৱগত কৰিম। প্ৰথমে লৈছোঁ উৰা। উৰা হৈছে সত্ৰীয়া নৃত্যৰ স্থিতি। উৰা প্ৰধানতঃ দুই প্ৰকাৰৰ, পুৰুষ উৰা আৰু প্ৰকৃতি উৰা। এই উৰাৰ জোখ কিছুমান আছে। সেই জোখমতেৰে দুই গেৰুৱাৰ মাজৰ ভাগ এবেগে থাকিব লাগে। আমি সেই এবেগেটো কেনেদৰে লওঁ? এখন ভৰিৰ গেৰুৱাত আনখন ভৰিৰ বুঢ়া আঙুলি লগাই দি আনখন ভৰিৰ গেৰুৱাটো হেঁচুকি ধৰি আমি ঘূৰাই দিব লাগিব। আমাক ভগৱানে সৃষ্টি কৰি থৈ গৈছে সম্পূৰ্ণ জোখত। এই এভৰিৰ জোখেই এবেগে হয়। এতিয়া দুইটা আঁঠু ভাঁজ কৰি ভৰিৰ আঙুলিৰ সমানত ৰাখিব লাগে আৰু হাত দুখন দুয়োফালে ৰাখিব লাগে। দুই বাহুৰ সমানত এই আঙুলিকেইটা ৰাখিব লাগে। এয়া হৈছে পুৰুষ উৰা আৰু প্ৰকৃতি উৰা হৈছে হাত দুখন সন্মুখত থাকে। এয়া হৈছে প্ৰকৃতি উৰা। ৰাখিব। এতিয়া 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 সত্ৰীয়া নৃত্যৰ মাটি আখৰাৰ প্ৰতিটো মাটি আখৰাত বোল ব্যৱহাৰ কৰা হয়। এই মাটি আখৰাটোৰ বোল হৈছে টাক, থিনা, থেনি, দাও, তাক, তা, খিতা, খিতা, তা, খিতা। বোলেৰে সৈতে এতিয়া নাচি দেখুৱাম। টাক, থিনা, থেনি, দাও, তাক, তা, খিতা, খিতা, তা, খিতা। এনেধৰণেও নাচা হয়। টাক, থিনা, থেনি, দাও, তাক, তা, খিতা, খিতা, তা, খিতা। এইবাৰ আপোনালোকৰ সন্মুখত দেখুৱাম উৰাত বহা উঠা। উৰাতেই বহা হয় আৰু উৰাতেই উঠা হয় কাৰণে এই মাটি আখৰাটোৰ নাম উৰাত বহা উঠা। আমাৰ হাত দুখন এনেদৰে কপুট হস্ত লোৱাৰ পিছত এই হাতখন এনেকৈ যাব নালাগিব, এনেকৈ যাব নালাগিব, ঠিক এনেকুৱা ধৰণে থাকিব লাগিব। এইটো এলৰ নিচিনাকৈ এটা
এলৰ ধৰণে থাকিব লাগিব। উৰাত বহি যোৱাৰ লগে লগে আমি যেতিয়া বহি যাম আমাৰ ভৰিৰ গেৰুৱাটো দাং খাই যাব। 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8। ইয়াৰ ভুল হৈছে ধেই খিৰি খিৰি খিত তাও তাক তাও গিৰি গিৰি ধিনাও নাও। ধেই খিৰি খিৰি খিত তাও তাক তাও গিৰি গিৰি ধিনাও দাও। আজিলৈ ইমানেই। আকৌ আহিম নতুন মাটি আখৰা লৈ আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল।